নমস্কাৰ বন্ধুসকল, মোৰ নাম আজি আপুনি চাইছে টেকনিকেল হাৰ্ট। বন্ধুসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম কেনেকৈ DSLR নিচিনা মোবাইলতে ফটো উঠাব পাৰি। তেতিয়াহ'লে চাই থাকক টেকনিকেল হাৰ্ট। ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগত মোৰ এটা অনুৰোধ, যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰিব যাতে আমাৰ ভিডিঅ' সহজতে আপুনি পায়। এতিয়া আৰু DSLR জৰুৰী নহয়, কাৰণ আপোনাৰ মোবাইলেৰে DSLR নিচিনা ভাল ফটো উঠাব পাৰিব। মই দেখাই আছোঁ কেনেকৈ ফটো উঠাব লাগে আৰু কেনেকৈ ইউজ কৰিব লাগে, আপুনি চাই থাকক। DSLR নিচিনাকৈ মোবাইলতে ফটো উঠাবলৈ আপোনাক এটা এপছ লাগিব। এপছটো আপুনি প্লে ষ্ট'ৰত পাব। প্ৰথমতে প্লে ষ্ট'ৰটো অ'পেন কৰি লওক। অ'পেন কৰাৰ পাছত ওপৰত চাৰ্চ কৰিব ফেবি FABBY। চাৰ্চ কৰাৰ পাছত এনেকৈ আহিব 4.7 ৰেটিং আছে, 1 মিলিয়ন ডাউনলোড। মই অলৰেডি ডাউনলোড কৰিছোঁ, চ' আপুনি ডাউনলোড কৰি ল'ব। এতিয়া দেখাই আছোঁ কেনেকৈ এপছটো ব্যৱহাৰ কৰিব লাগে। ঠিক আছে, মই এতিয়া দেখাই আছোঁ এপছটো অ'পেন কৰি কেনেকৈ ব্যৱহাৰ কৰিব লাগে। এতিয়া এপছটো আছে, এপছটো অ'পেন কৰি লওঁ। অ'পেন কৰাৰ পাছত এনেকৈ আহিব, তাত এলাউ কৰি দিয়ক। এলাউ কৰি দিয়াৰ পাছত এনেকৈ আহিব, তাত য়েছ কৰি দিয়ক। এনেকৈ আহিব, তাত লগ ইন কৰিব দিব, কিন্তু আপোনাৰ লিখা আছে কণ্টিনিউ উইথাউট চাইনিং ইন, তাত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত আপুনি কেমেৰাটো অ'পেন কৰি ল'ব। অ'পেন কৰি যিটো ফটো আপুনি তোলাব খুজিব তাত ফ'কাছ কৰি ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেকৈ আহিব, সেইটো হ'ব দিয়ক। এতিয়া চাওক, চেম DSLR নিচিনাই হৈছে। যিটো আপুনি ফটো উঠোৱা হৈছিল সেইটো ধুনীয়াকৈ চাফ হৈছে। এনেকৈ DSLR নিচিনা ফটো উঠাব পাৰিব আপোনাৰ নিজৰ এণ্ড্ৰইড মোবাইলতে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। চ' থেংক ইউ।